ৰাইজক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ শান্তি প্ৰগতি উন্নতি আৰু একতাৰে আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা এটা সপোন, সেই সপোনৰ পূৰণ কৰাৰ স্বাৰ্থত আমি আজি ডিফুৰ পৰা বেলেগ বেলেগৰ ঠাইত আমি কাৰ্যসূচী আমি আছে। আজি প্ৰথম ডিফু তাৰালাংচ কাৰ্বি ডিফুৰ ঘৰৰ পৰা আমি দিয়াংমুখলৈকে প্ৰায় 100 কিলোমিটাৰ আমি এটা ডাঙৰ এটা সভা আছে, প্ৰায় 10,000কৈ অধিক তাত আজি গোট খাব। বেলেগ বেলেগৰ ৰাজনীতি দল বিশেষকৈ কংগ্ৰেছৰ যিমানখিনি আছে তাত এই সমষ্টিত আজি যোগদান কৰিব। লগতে APSLC দলৰ আজি প্ৰায় যোগদান কৰিব। গতিকে সেই সভাত আমি অংশগ্ৰহণ কৰিম। ইয়াৰ পিছত অহাকালি এনেধৰণৰ কাৰ্যসূচী হাৰঘাট MEC সমষ্টিত যোগদান কাৰ্যসূচী আছে। বাইদেউৰ টিভিতে আমি ইয়াৰ পৰা আমি ওলাম। তাৰপিছত 19 তাৰিখে দিল্লীত কনফাৰেন্সি মণ্ডল কংগ্ৰেছ ফুল ছেট আৰু লগতে যিমানখিনি কংগ্ৰেছ আছে তাতে প্ৰায় 3,000কৈ অধিক কংগ্ৰেছ পৰিয়াল যোগদান কৰিব। সেই যোগদান আজি প্ৰায় 2,500কৈ অধিক আগতে 2,000 বুলি কৈছে, কিন্তু এতিয়া মানুহবিলাক ওলাই আহিছে। গতিকে সকলোকে আমি আদৰণি কৰিছোঁ। এটা টিম হিচাপে যাব। আমাৰ ইয়াত সকলোৰে শ্ৰদ্ধা লোকসভা সাংসদ অমৰ সিং কিছু ডাঙৰীয়াই আজি ব্ৰেক অফ কৰিব। তেখেতে বাইক চলোৱাসকলৰ সকলোকে আপোনালোকে নিজ নিজ আসন গ্ৰহণ কৰিব পাৰে মই বিনম্ৰ অনুৰোধ কৰিছোঁ। যিসকল কাৰ্যকৰ্তাই আজি এই সভাখনত আহিছে তেখেতসকলক বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ। গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া গোৰ্খা সম্প্ৰদায়সকলে আমাৰ CM ছাৰ মহোদয়ক সম্বোধনৰ বাবে মই অনুৰোধ জনাইছোঁ।